Okay, hello. Welcome back to my YouTube channel. তো আজি আমি গৈ আছো আনবক্সিং কৰিবলৈ Canon 180 Mark II আৰু এটো মোৰ ফাৰ্স্ট আনবক্সিং ভিডিও হয়। তো আৰু ক্যামেৰা স্পেসিফিক বুলি ক'লে তো বহুত মানে ভাল বিগিনাৰ লেভেলৰ মানে বহুত ফেমাস ক্যামেৰা হয়। আৰু মানে এতিয়া আউট আছে মানে M50 Mark II হেতু হৈ গল মিৰৰলেস ক্যামেৰা হয় বাট মানে মই গৈছো যোনটো সপটো নাপালো। তো আমাৰ মই মানে তেজপুৰৰ পৰা বাইক কৰিছো মানে আনিছো। তো তাত মানে ইমান দূৰ গলো যেহেতু আৰু মানে লৈ আহিলো মানে এটো কাৰণে ঘূৰি নাহিলো আৰু তো আমাক আনিলো আৰু তো মই বেছিকৈ জ্ঞান পেলি নাথাকোঁ বিকজ এই কেমেৰাটোৰ বিষয়ে বহুত ভিডিঅ' পাই যাব ইউটিউবত আপোনালোকে। বলক আমি ভিডিঅ'টো মানে ষ্টাৰ্টটো কৰিলোৱে, বলক আমি চাওঁ আৰু কেমেৰাটো কি আছে ন, বলক। অ'কে, মই মানে এবাৰ মানে তাত খুলি চালোৱে এবাৰ, তো সেইটো ক্লিপ চাই লওঁ প্ৰথমতে। Yes, 55 to 18 to 55. itu lagaবলৈ মেইনকৈ এইটো ওপেন কৰিলো oops ইয়াত মেইনকৈ এইটো হোৱাইট কালাৰৰ ডট আছে আৰু ইয়াত হোৱাইট কালাৰ ডট আছে। তো এইটো মেইনকৈ ইয়াৰ লগত কানেক্ট কৰিলে চাউণ্ড এটা শুনিবা এইটো। ওকে, দেন এইটো ওপেন কৰাৰ পাছত ইয়াত মেমৰি সোমাই যাব। ওকে, দেন এইটো বুট কৰিম। Open it. Okay. মই দেখা পাইছোঁ মই মেনুৱেলি কৰা আছিলে। অ'কে, জাষ্ট ফটো মাৰি মই ফটো উঠাইছিলোঁ মেইনলি। অ'কে, মই দেখাই দিম বাৰু কেমেৰাখনত ফটো কি কৰিব মই উঠোৱা। অ'কে, এইটো হৈ গ'ল অফ বাটন, এইটো ভিডিঅ' মোড, এইটো অন বাটন। অ'কে, ইমানটোৱে। আৰু ডিছপ্লেখন ফল্ডিং ডিছপ্লে হয় যে মানে বেষ্ট আৰু যে মানে ইউটিউবৰ কাৰণে এইটো কৰিলে দেন এইৰকম। অ'কে, এটা ক্লিপ দেখাই দিছোঁ ৰ'বা। অ'কে, এটা মানে মোৰ 4K হৈ আছে, তো ক্ৰপ হৈ গৈ আছিলে। তো এটা ক্লিপ চাই লওক ইয়াৰ পৰা। তো মেইনকৈ ইয়াৰ পৰা ক্লিপ চাই লওক। এইটো হৈ গ'ল মানে Canon 180 Mark IIৰ ফুটেজ ভিডিঅ'। তো চাই লওক। তো মেইনকৈ ইয়াৰ পৰা ক্লিপ চাই লওক। এইটো হৈ গ'ল মানে Canon 180 Mark IIৰ ফুটেজ। এই কেমেৰাত মানে মই যোনটো মোৰ ফোনটো ন, মোৰ ফোনৰ মানে মই ক'লো মোৰ ফোনটো ৰখিব হা, মোৰ ফোন দেখাই আছোঁ। অ'কে, এইটো হৈ গ'ল মোৰ ফোনটো। এই ৰ'ব হা, এইটো ডিছপ্লে ন ফোনটো, এইটো মোৰ ফোনটো ন হালত মতলব মোৰ ফোনটোৰ হালত শেষ। তো মেইনকৈ মই ফোন ইউজ কৰি আছোঁ সেই মোৰ বছৰ ইউজ কৰি আছোঁ। তো মানে মই ফোনটো ইউজ কৰিছোঁ তাৰ। তো ইমানটোৱে আৰু চাব। অ'কে, আজিলৈ ইমানেই, বাই বাই। তো যদি ভিডিঅ'টো ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অকণমান শ্বেয়াৰ আৰু ছাপোৰ্ট অলপ কৰিব এনেকৈ। আৰু আৰু এটা পাহৰি গৈছিলোঁ, কেমেৰাটোৰ বাজেট মানে কেমেৰাটোৰ কষ্টটো মই ডেছক্ৰিপশ্যনত মানে ফ্লিপকাৰ্ট এমাজনৰ লিংকটো দি দিম, বোলে চাই ল'ব। কিন্তু মই অলপ মানে কষ্টটো বেছি পৰিলে, মই শ্বপৰ পৰা আনিছিলোঁ। তো শ্বপৰ অনাৰজন মানে অলপ খৰুচ টাইপৰ মানে। আৰু মানে সেইদিনা মাঘ বিহু আছিলে, মাঘ বিহুৰ কাৰণে চব বন্ধ আছিলে। তো দোকানবিলাক এখন দোকানে খোলা আছে, তাৰ পৰাই আনিলোঁ। আৰু এই উপায় নাই, 2-3 থাউজেণ্ড নেকি আৰু বেছিকৈ এক্সট্ৰা বেছি কৰি হ'লেও লৈ আহিলোঁ আৰু
তো অ'কে বাই বাই আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক ক'ব মই আশা কৰিম যাতে মানে মোৰ বেষ্ট ট্ৰাই কৰিম যে মই এনেকুৱা ভিডিঅ' দিবলৈ আৰু মোৰ ফুল ট্ৰাই কৰিম আৰু ছাপৰ্টটো মেইন তো আজিলৈ ইমানটোৱে বাই বাই बाय बाय लाइक कमेंट शेयर एंड सब्सक्राइब और थोड़ा सा सपोर्ट लो प्लीज़